চমৰীয়াৰ হালমাৰা গাঁৱত উদ্ধাৰ দুটাকৈ মৃত শিশু। দুটা মৃত শিশু জলজলি নৈত উপঙি থকা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হয় চমৰীয়া আৰক্ষী। চমৰীয়া আৰক্ষীয়ে মৃত শিশু দুটা উদ্ধাৰ কৰি বকো বন বিভাগক চমজাই দিয়ে। জলজলি নৈত প্ৰায়ে এনেদৰে মৃত শিশু দেখিবলৈ পোৱা যায় বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। জলজলি নৈত অবাধে চলা অবৈধ বালি খননৰ বাবেই শিশু দুটাৰ মৃত্যু হৈছে বুলি আশংকা ব্যক্ত কৰে স্থানীয় ৰাইজে। ৰাতিপুৱাই দেখা পালো দুটা শিশু মৰি আছে আৰু ইয়াৰ কাৰণ হ'ল ইয়াতে বালা উঠাই থাকে না, ইঞ্জিনযুক্ত নাও অহা যোৱা কৰি থাকে। তাৰপিছতে ফৰেষ্ট ডিপাৰ্টমেণ্টো আহে গুচি যায়, কিন্তু সিমান তদন্ত নকৰে। এইবিলাকৰ ফলতে এইবিলাক হৈ গৈছে, নহ'লেতো আগে পিছতো এনেকুৱা শিশু মৰা নাই। এতিয়া মৰি আছে, বালা উঠাই আছে, ফৰেষ্টাৰ আহে আৰু গুচি যায়, কিবা লাভ পায় নেকি নাজানো, সেইকাৰণে আৰু গুৰুত্ব দিয়া নাই তেখেতে। আমিতো কিমান কৈ আছো যে বালা বন্ধ কৰিব লাগে, তাৰপিছতে শুনা পাইছো SDC অফিচতো কমপ্লেইন কৰিছিলে, তথাপি একোৱেই হোৱা নাই। হয় হয়, তো এইটো আপুনি আগে পিছে ইয়াতে এনেকুৱা মৰা দেখা পাইছে নেকি শিশুৰ? না, আগে পিছে মৰা নাই, এইবাৰ দেখা পালো যে দুটা মৰিছে। কিন্তু এইটো আপোনাৰ বন বিভাগে অলপ গুৰুত্ব দিব লাগে। যদি গুৰুত্ব নিদিয়ে তেতিয়াহ'লে এই অৱস্থা হৈয়ে থাকিব। কাৰণ ইঞ্জিনযুক্ত নাও সদায় আহিয়ে থাকে, বালা উঠাই থাকে, বালা উঠাৰ কাৰণে এইবিলাক হৈ আছে। প্ৰত্যেক দিনে 15টা 20টা বালা নাও আহি থাকে। আৰু ইয়াতে কোনো পাৰ্মিশ্যন আছে নেকি বালা উঠোৱা? নাই নাই নাই, ইয়াতে কোনো পাৰ্মিশ্যন নাই, তেখেতে মানে যুক্তিৰ বাহিৰতহে কৰি আছে এইবিলাক। নগৰ বেৰাৰ পৰা ইমনুল হাছানৰ ৰিপৰ্ট, আৱাৰলি টাইমছ। ইয়াতে যে শিশু দুটা মৰি আছে, আপুনি কি এইটোৰ বিষয়ে কিবা গম পায় নেকি? ৰাতিপুৱাই দেখা পালো দুটা শিশু মৰি আছে আৰু ইয়াৰ কাৰণ হ'ল ইয়াতে বালা উঠাই থাকে না, ইঞ্জিনযুক্ত নাও অহা যোৱা কৰি থাকে। তাৰপিছতে ফৰেষ্ট ডিপাৰ্টমেণ্টো আহে গুচি যায়, কিন্তু সিমান তদন্ত নকৰে। এইবিলাকৰ ফলতে এইবিলাক হৈ গৈছে, নহ'লেতো আগে পিছতো এনেকুৱা শিশু মৰা নাই। এতিয়া মৰি আছে, বালা উঠাই আছে, ফৰেষ্টাৰ আহে আৰু গুচি যায়, কিবা লাভ পায় নেকি নাজানো, সেইকাৰণে আৰু গুৰুত্ব দিয়া নাই তেখেতে। আমিতো কিমান কৈ আছো যে বালা বন্ধ কৰিব লাগে, তাৰপিছতে শুনা পাইছো SDC অফিচতো কমপ্লেইন কৰিছিলে, তথাপি একোৱেই হোৱা নাই। হয় হয়, তো এইটো আপুনি আগে পিছে ইয়াতে এনেকুৱা মৰা দেখা পাইছে নেকি শিশুৰ? না, আগে পিছে মৰা নাই, এইবাৰ দেখা পালো যে দুটা মৰিছে। কিন্তু এইটো আপোনাৰ বন বিভাগে অলপ গুৰুত্ব দিব লাগে। যদি গুৰুত্ব নিদিয়ে তেতিয়াহ'লে এই অৱস্থা হৈয়ে থাকিব। কাৰণ ইঞ্জিনযুক্ত নাও সদায় আহিয়ে থাকে, বালা উঠাই থাকে, বালা উঠাৰ কাৰণে এইবিলাক হৈ আছে। প্ৰত্যেক দিনে 15টা 20টা বালা নাও আহি থাকে। আৰু ইয়াতে কোনো পাৰ্মিশ্যন আছে নেকি বালা উঠোৱা? নাই নাই নাই, ইয়াতে কোনো পাৰ্মিশ্যন নাই, তেখেতে মানে যুক্তিৰ বাহিৰতহে কৰি আছে এইবিলাক।